সংবাদ মাধ্যমত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰমেশ জুদিনৰ লগতে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰান হুছেইন খানে। তালিকাত স্থানীয় বিধায়কৰ লগতে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু সমাজকৰ্মী আব্দুল ৱাটিন খণ্ডকাৰৰ নাম প্ৰকাশ পোৱাত ৰমেশ জুদিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱাটো স্বাগতম জনাইছো। কিন্তু যোৱা কিছুদিন আগতে বৰপেটা জিলা আমচুৰ সভাপতি ছফিউৰ ৰহমানে কংগ্ৰেছ দলৰ লগত জড়িত সকলো মুছলমানক পাকিস্তান আৰু বাংলাদেশী বুলি অভিহিত কৰিছে। তেনে ক্ষেত্ৰত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৰপেটা জিলা আমচুৰ সভাপতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰাটো অযুক্তিকৰ। প্ৰথমে বৰপেটা জিলা আমচুৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, তাৰ পিছতে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰিলে স্বাগতম জনাম বুলি উল্লেখ কৰে যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। সংবাদ মাধ্যমত সমাজকৰ্মী আব্দুল ৱাটিন খণ্ডকাৰৰ নাম প্ৰকাশ পোৱা লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাজনে। আব্দুল ৱাটিন খণ্ডকাৰ এতিয়ালৈকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰা নাই বুলি উল্লেখ কৰে যুৱ কংগ্ৰেছৰ সভাপতি ৰমেশ জুদ্দিনে। যিকোনো ব্যক্তি যদি আমাৰ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে আমি তেখেতসকলক স্বাগতম জনাম। কিন্তু যিসকল ব্যক্তিৰ নাম এই উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থিত্বৰ তালিকাত ওলাইছে এইটোতো সম্পূৰ্ণ ভিত্তিহীন, কোনোবাই মনে সজা কথা এটা বাতৰি কাকতত উলিয়াই দিছে। তেওঁলোকে আনুষ্ঠানিকভাৱে আজিলৈকে কংগ্ৰেছ দলত যোগদানেই কৰা নাই। এই অৱস্থাত তেওঁলোকৰ নামটো পেনেলত অহাৰ কোনো যুক্তিই নাই। আৰু দ্বিতীয় কথা, আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নাম আমাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাত আহিছে। তেওঁ প্ৰাৰ্থী হোৱাৰ আগতে বৰপেটা জিলা আমচুৰ সভাপতিয়ে লগতে তেখেতৰ একাংশ সতীৰ্থই কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছক লৈ যি অশালীন মন্তব্য কৰিছে, ইয়াৰ আমি উচিত বিচাৰ দিব লাগিব আমাক, আৰু সদৌ অসমবাসী কংগ্ৰেছ কৰ্মীসকলৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু বৰপেটা আমচুৰ একাংশ বিষয়ববীয়াই আমাৰ কংগ্ৰেছ দলক সকীয়াই দিছে যে তেওঁলোকৰ লগত লাগি থাকিলে আমি পৰিণাম ভুগিব লাগিব। আমি তেখেতসকলক সকীয়াই দিব খুজিছোঁ, অসমৰ সংখ্যালঘু জনগণ তেওঁলোকৰ বহতীয়া নহয়। অসমৰ সংখ্যালঘু জনগণে নিজৰ ইচ্ছা বিবেচনাৰে ৰাজনৈতিক দল কৰিব। এই চাওক, আপোনালোকে ৩-৪ দিনমান আগত আমাৰ অসম বাতৰি কাকতত যিটো পেনেল লিষ্ট ওলাইছে সেইটো ভিত্তিহীন লিষ্ট। যিহেতু আমাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াৰ নামো ওলাইছে আৰু আমাৰ খণ্ডকাৰ আব্দুল বাটেন ডাঙৰীয়াৰ নামো ওলাইছে। খণ্ডকাৰ বাটেন ডাঙৰীয়া এতিয়ালৈকে আমাৰ কংগ্ৰেছত অপেনলি জইন কৰা নাই। সি তলে তলে যোগাযোগ কৰি আছে আমাৰ কংগ্ৰেছ মহলৰ লগত, ইউডিএফৰ মহলৰ লগতো যোগাযোগ কৰি আছে, কিন্তু আমাৰ অপেনলি কংগ্ৰেছত এতিয়ালৈকে জইন কৰা নাই। সেই মানুহজনৰ নাম কেনেকৈ পেনেল লিষ্টত আহিল, আমাৰ অসম বাতৰি কাকতৰ সাংবাদিক বন্ধুসকললৈ আমাৰ প্ৰশ্ন থাকিল এইটো। আৰু দ্বিতীয় কথা হ'ল, আমাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াৰ নাম ওলাইছে আমাৰ পেনেল লিষ্টত। আমি ৱেলকাম জনাইছোঁ তেওঁক আমাৰ কংগ্ৰেছ দলৰ পৰা। কিন্তু বৰপেটা আমচুৰ সভাপতিয়ে যেতিয়া আপোনাৰ ফেচবুকত ছ'চিয়েল মিডিয়াত এটা আপডেট দিছিল যে যিবিলাক মুছলিম মানুহে কংগ্ৰেছ দল কৰে সেইবিলাক পাকিস্তানী আৰু বাংলাদেশী। যদি পাকিস্তানী আৰু বাংলাদেশী হয় আমাৰ মুছলমান কংগ্ৰেছ কৰা মানুহে, তেনেহ'লে ৰেজাউল কৰিম ডাঙৰীয়াই কেনেকৈ তাৰ পেনেলত নাম আহিল? আৰু আমি আমাৰ উত্তৰ অভয়াপুৰী সমষ্টি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা তেওঁৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিছিলোঁ। এতিয়ালৈকে ৩-৪ দিন হৈ গ'ল, তেওঁ কোনো স্পষ্টীকৰণ দিয়া নাই। আৰু স্পষ্টীকৰণ দিয়া নাই যদি আমি ভাবি লৈছোঁ যে সি কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে, আৰু যদি টিকট বিচাৰিছে আমি ৱেলকাম জনাইছোঁ তাক। কিন্তু আমাৰ এটা দাবী আছে, সি টিকট বিচৰাৰ আগতে সি গোটেই অসমবাসী কংগ্ৰেছ কৰ্মী সকলৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগিব। যিহেতু তেওঁলোকৰ বৰপেটা আমচুৰ সভাপতিয়ে ঘোষণা কৰিছিল, ফেচবুকত এটা আপডেট দিছিল যে যিবিলাক মুছলিম মানুহে কংগ্ৰেছ কৰে সেইবিলাক পাকিস্তানী আৰু বাংলাদেশী। যদি আমি পাকিস্তানী আৰু বাংলাদেশী হওঁ তেনেহ'লে কংগ্ৰেছৰ পৰা কিয় টিকট বিচাৰিব লাগে আমচুৰ সভাপতি? এইটো আমাৰ আমচুৰ সভাপতিজনলৈ প্ৰশ্ন থাকিল।